আমাক তেখেতসকলে যিটো কাম কৰিবৰ কাৰণে সুযোগ দিলে এইটোৱে আৰু ৰাইজৰ আমি বিশ্বাস দিব পাৰিছোঁ। কাৰণ আমাৰ BTSৰ চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যিটো প্ৰতিশ্ৰুতি দিছে আৰু অসমৰ আমাৰ সন্মানীয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাইজক যি ধৰণৰ প্ৰতিশ্ৰুতি দি সম্পূৰ্ণভাৱে পালন কৰি দেখালে এই কথাখিনি ৰাইজে বিশ্বাস ৰাখি যি ধৰণৰ আমাক সকলোৱে ৰাইজে বিশ্বাস ৰাখি ভোট দিলে এইটোৱে এইটো মানে ৰাইজৰ আজি যিটো আমি চৰণ বড়ো ডাঙৰীয়াক সকলোৱে ৰাইজে যি ধৰণৰ দলে বলে আহি ভোট দি জয়যুক্ত কৰিলে ইয়াৰ কাৰণে আমি আজি ভিক্টৰী চেলিব্ৰেশ্যন সেই অনুষ্ঠানটো ৰাখিছোঁ। সকলো আমাৰ মাছবাৰ সমষ্টিবাসী ৰাইজ আৰু আমাৰ বিদেশবাসী ৰাইজে সকলো আমি নিমন্ত্ৰণ কৰিছোঁ। এই নিমন্ত্ৰণ মতে ইয়াত সকলোৱে আহি আমাক সহযোগিতা কৰিছে, ইয়াৰ কাৰণে সকলোৱে ধন্যবাদ দিছোঁ। আৰু আমাৰ বৰ্তমান চৰণ বড়ো ডাঙৰীয়া যিটো মন্ত্ৰীত্বৰ দায়িত্ব পালে আশা কৰিছোঁ ৰাইজে আশা কৰা ধৰণে তেখেতে আমাৰ অঞ্চলবিলাকক উন্নয়ন কাম কৰিব আৰু ভৱিষ্যতলৈ তেখেতে মানে আৰু আগুৱাই যাব পাৰক। আৰু আমি বিদেশীবাসী ৰাইজ হিচাপে এইটোৱে আমি কামনা কৰিছোঁ তেখেতসকলৰ যিটো মানে মন্ত্ৰীত্ব পোৱাৰ আমি সকলো সুখী আৰু আহি থকা দিনত আৰু আমি বিদেশী অঞ্চলৰ কাৰণে যথেষ্ট আমি কাম কৰিম। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যি ধৰণৰ বিদেশীবাসী ৰাইজৰ কাৰণে উন্নয়নমূলক কাম কাজ কৰিবৰ কাৰণে আগুৱাই যাব বিচাৰিছে এইটোৱে আমাৰ প্ৰমাণ আৰু